সকলোকে নমস্কাৰ স্বাগত জনাইছোঁ নতুন এটা ব্লগলৈকে সকলোকে নমস্কাৰ এটা নতুন ব্লগলৈকে আৰু বৰ্তমান ভিডিঅ' দেখা পাইছে সকলোৱে গম পাইছে ক'ত আছোঁ আমি ঠিক ভিউ পইণ্টৰ নামটো পাহৰিলোঁ মাউডাইং নে কিবা এনেকুৱা আছিলে কিন্তু যি নহ'লে আজি গৈ আছোঁ চেৰাপুঞ্জী আৰু ষ্টিল ব্লগ ভাল হ'ব আৰু বহুত দিনৰ মূৰত চেৰাপুঞ্জী আহিছোঁ আৰু আজি স্পেচিয়েলি মোৰ কাৰণে বিশেষ ভাল লাগি আছে কাৰণ কিহৰ কাৰণে নিজে ড্ৰাইভ কৰি আহিছোঁ দেই বাইকত বহুতবাৰ আহিলোঁ কিন্তু এবাৰ গাড়ীত আহিছোঁ চ' গম নাপাওঁ কি দেখাব পাৰোঁ আৰু আজি লগত আছে এইফালে অমৰ আৰু এই চ' তেনেকৈ ভিডিঅ' এটা চলি আছে আৰু বাকী বলকচোন কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ গোটেইখিনি গম পাই শেষত গম পাব সকলোৱে কিন্তু আজি 3-4-5টামান ফলছত বা এনেকৈ ভিউ পইণ্টত যোৱা কথা আছে চ' বাকী বলক গৈ পাই দেখাই আছোঁ সকলোকে হা গৈ ফালে দেখা পাইছে দূৰত দেখা পাইছে দে ত' তালৈকে গৈ আছোঁ বাৰু বাকী নাজাৰাটো দেখাই আছোঁ গৈ পেলাই এনচাৰ সপ্তাহ ভাঙি তলত নপৰিলে 250 চিৰি নামি আছোঁ তললৈকে এতিয়া আমি আৰু গৈ আছোঁ ৱাই চাওদাং চ' ওপৰত কওঁতে ভুল হ'ল অকণমান নামটো ন এইফালে আৰু ওচৰতে ফলছৰ চাউণ্ড ওলাই আছে প্ৰায় দেই আৰু সঁচাকৈ যিটো ৰাস্তা উঠি অহা নামি অহা বিশেষকৈ ফলছলৈকে বিৰাট ডেঞ্জাৰাছ আৰু দেখা পাইছেনে নাই এই বয়সতো ভাই কি ক'ব আৰু মই ঘৰত বহি আঁঠুৰ বিষ ভৰিৰ বিষ বহুত বিষ আৰু বাকী ৰাস্তা অকণমান এনেকুৱা চ' গম পাইছে ফল যিমানে ফলটোৰ ওচৰত গৈ পাই আছোঁ ন সিমানে মানে এটা ধক 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 পূৰা বাঢ়ি আছে আৰু বাকী গম নাপাওঁ কি হয় কিন্তু ষ্টিল আজিলৈকে আহি পোৱা নাছিলোঁ মানে আহিছোঁ বহুত জেগাত আহিছোঁ কিন্তু ইয়াতে আহিব নাছিলোঁ আৰু যেতিয়া বাইকত অহা যায় আমি নৰ্মেলি মানে চিধাচিধি ওলাই যাওঁ আৰু ৰাইডত আৰু আজি যিহেতু পূৰা ফুৰিম বুলি আহিছোঁ গতিকে চ' ভিউটো চাওক আৰু কি ক'ম ফিল লওক সকলোৱে বৰ্তমান আহি পাইছোঁ ৱাই চাওদাং ৱাটাৰফল আৰু কি ক'ব সঁচাকৈ ভাল লাগি আছে মোৰ এইফালে ভ্ৰমণ আহে আৰু বহুত বাকী আছে আজি দিনটোত এক্সপ্ল'ৰ হ'বৰ কাৰণে ত' যদি কোনোবাই ইচ্ছা কৰে কণ্টিনিউ কৰিব ভিডিঅ'টো আৰু যদি ভাল পায় অকণমান শ্বেয়াৰ কৰিব আৰু অকণমান লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নে কি কয় গাইজ থেংক ইউ শিলবোৰত কিবা ঢাপ কটা আছে এই পানী গোটেইখিনি দেখা পাইছেনে চব পানীৰ কামাল এইবোৰ কিন্তু মানে কিবা কাৰিকৰে কৰা যেন পায় ন যদি দেখা পায় ভালকৈ तो आज दोस्त सर्दी हमसे मिले सर्दी चेन्नई से है वो मुंबई में रहता है सर्दी कुछ बोलिए जगह कैसा लगा आपको नॉर्थ ईस्ट इसीलिए
बहुत सरप्राइज है इसमें, इतना जगह पे अंदर आया, इतना कितना 300 फीट है, हाँ ऑलमोस्ट 300 फीट है, इसमें ऊपर से नीचे आया. रियली वेरी सरप्राइज. आई एम वेरी हैप्पी विथ दैट. आई एम एंजॉय मोर. চ' শুনিলে আপোনালোকে কেনেকৈ পালে, লগ পালে এনেকুৱা মানুহ লগ পালে বাহিৰৰ পৰা যেতিয়া আহি পেলাই আমাৰ জেগা নৰ্থ ইষ্ট স্পেচিয়েলি, কিন্তু মাজতে কিছুমান কথাৰ কাৰণে বেয়া লাগে, অসমৰ গাড়ী আহিব নিদিয়ে, কিবা নিদিয়ে. হা বঢ়িয়া. सर जी आपका एज कितना है अभी? आपका एज कितना है? अभी एज 60 है. तो 60 years. তো ভাই নিজৰ মুখেৰে শুনিলে 60 বছৰীয়া মানুহ এজনে ইমান জোচ, মানে এনেকৈ 300-400 চিৰি বগাই পেলাই তললৈকে নামি ৱাই চাউডাল ফলটো চালোঁ. আৰু বাকী দেখা পাইছে চাগে ময়ো চিৰিয়ে উঠি আছোঁ. চ' অকণমান সাৱধানে. সৰু তলফালেতো আৰু সেই আছে. চ' এনেকৈ ৱাই চাইডৰ পৰা ওলালোঁ, কিন্তু অৱস্থা ফাটি যায় চিৰিবোৰ উঠোঁতে. আৰু ইয়াৰ পৰা নেক্সট ক'ত যাই আছোঁ ছাৰ? হা চ' নেক্সট গৈছোঁ কেন্দ্ৰিয়াম. বলকচোন কিবা, আগতে গৈছোঁ কিন্তু নামবোৰ পাহৰি থাকোঁ, মানে কেন্দ্ৰিয়াম নেকি, গৈ পেলাই গম পাওঁ যে ইয়াত গৈ পাইছোঁ বা সেনেকুৱা কথাটো. চ' নামটো কেন্দ্ৰিয়াম, প্ৰনাউন্সে ভালকৈ নহয়, মুখত অকণমান উল্টা পুল্টা হৈ যায়. হোপ আপোনালোকে বুজি পাব. দুটা কথা, এই মাজতে আহিলোঁ মেঘালয়ৰ জেগাবোৰ গোটেইবোৰ ভালে লাগে ঘূৰি পেলাই, তাত ক'ব লগা একো বেলেগ বস্তু নাই. কিন্তু মেইনলি মেঘালয়খন বেছিভাগ টুৰিষ্টৰ পৰাই পইচা কামানি হৈ আছে. চ' মাজতে যিবোৰ অসমক লৈ পেলাই হাই কাজিয়া এইবোৰ হৈ থাকে, মানে গাড়ী আহিব নিদিয়ে, কিবা নিদিয়ে, কমাৰ্চিয়েল হওক বা প্ৰাইভেটে হওক, যদি গাড়ী নাহে বা মানুহ নাহে চ' চলিব কেনেকৈ? চ' সেইবোৰ নকৰিব, হাই কাজিয়া কৰি লাভ নাই, বেকাৰ. চ' সকলোৱে মিলিজুলি চলক. গতিকে মিলিজুলি আহি পেলাই উন্নতি কৰক, নে কি কয়? কৰ্মৰে কৰক, মানে এইবোৰ উল্টা পুল্টা কাজিয়া কৰি কি বেকাৰ আছে? গতিকে বেকাৰ আপোনালোকৰ হোটেল নচলিব, কিবা নচলিব. এমাহ টুৰিষ্ট অহা বন্ধ হ'লে মেঘালয় কেনেকৈ চলিব? চৰকাৰৰ মানে ৰেভিনিউ জেনেৰেট হায়েষ্ট টুৰিজিমৰ ফালৰ পৰা হয়. চ' সেইবোৰ অকণমান সকলোৱে চলিব. আৰু কি কয়, চেৰাপুঞ্জীৰ ফালে নৰ্মেলি অসমৰ গাড়ীবোৰক বা অসমৰ মানুহবোৰক অকণমান ৰাফ বিহেভ কৰে, নৰ্মেলি সেইটো বস্তু হয়, আমিও পাইছোঁ. চ' সেইবোৰ নকৰিব. যদি কোনোবা মে বি ক'ত বুজি পাব, কিন্তু যদি কোনোবা অসমীয়া বুজি পোৱা মানুহ আছে, तो अगर आप लोग कोई समझ सकते हैं तो आप लोग ये समझ कीजिए, आसाम के लोग या अदर टूरिस्ट जो भी आते हैं यहाँ पे, सो सबके साथ बिहेव अच्छा से कीजिए, तभी तो टूरिस्ट आएगा और तभी तो मेघालय बढ़ेगा ना, क्या बोलते हैं? কিন্তু এটা বস্তু চেৰাপুঞ্জীত আগতে যেনেকুৱা এটা ঠাণ্ডা আছিলে বা কুঁৱলী অকণমান আছিলে, আজিকালি সেইটো ভাইব নাই, পূৰা গৰম দেখা পাইছে. ৰ'দ এইফালে পূৰা টিকটিকা, নাভাবিব যে পানী পৰি আছে সেইফালে. ভিডিঅ'ত আহিছে নে নাই গম নাপাওঁ. চ' আজি অফাৰ দিছে দে আমাক স্পেচিয়েলি, থেংক ইউ যি নকলেও. শ্বৰ্টকাট মাৰি আছোঁ এইফালেৰে. পুৰা আৰ্মিৰ পুৰণা কালৰ বিধান লাগি আছে, বম থিয়া. এই সাইডৰ ফালে হেৰিছে মই. মজা এটা ভিউ, মানে এইফালে দেখা পাইছেনে নাই? চালিয়া এইফালে আৰু দেখা পাইছেনে? আহি থাকোঁতে এইটো এটা ভিউ পইণ্ট, ইয়াত গা মূৰ ধুবৰ কাৰণে সুবিধা. हेलो वेट करके दिया है भाई. দেখা পালে গোল্ডেন স্কুপ, তাত খাই পেলাই ওলালোঁ. আৰু
নেক্সট ডেষ্টিনেশ্যন গৈ আছোঁ গৈ পাই কৈ আছোঁ ক'ত যাম কাৰণ নিজে গম নাপাওঁ ক'ত যাম আৰু এইফালে দেখা পাইছেনে আমি যেতিয়া সোমাইছিলোঁ ক্লাউড নাছিল এতিয়া অকণমান ক্লাউড হৈ গ'ল weather সৰ দেখা পাইছেনে সেইখনে বাংলাদেশ নিজে বাইনোকুলাৰত দেখা নাপালেও কেমেৰা কৰিছোঁ বাপেকে তো বাংলাদেশ টুৰিষ্ট বোলে 10-20 টকা এনে আৰু কি কৰিব আৰু দি যাব সকলোৱে চাই পেলাই যদি দেখা নাপায় বহুত দিন ধৰি পেলাই টুৰিঙৰ ভিডিঅ' দিয়া নাছিলোঁ মানে দূৰত ফুৰিব যোৱা হোৱা নাছিল কিন্তু আজি বহুত দিনৰ মূৰত ফুৰি আছোঁ চ' অকণমান ভিডিঅ' দি আছোঁ আৰু আহিব খুব সোনকালে ভাল ভাল ভিডিঅ' আহি আছে প্লেনিং চলি আছে কিন্তু অকণমান অসুবিধা চলি আছে নে কি কয় ভাই কিন্তু উপায় নাই চ' কৰিবতো লাগিবই কৰ্ম গতিকে কৰ্ম কৰি গৈ আছোঁ বাকী ফলটো আপোনালোকৰ দিয়ে নে নিদিয়ে যদি ভাল লাগে অকণমান শ্বেয়াৰ কৰিব নে কি কয় ঠিক আছে নৰ্মেলি চেৰাপুঞ্জী বুলি ক'লে চাগে ৱাটাৰফল বা তাৰ কাৰণে বিখ্যাত ভিউ পইণ্টবোৰ ত' তাকে গোটেই চালেও মানে ভিউ পইণ্ট দেখাই পায় ত' এনেকুৱা সৰু সৰু বহুত ৱাটাৰফল পাৰ হৈ আহিছে আহি পেলাই এইটো বা কি নাম ত' গম নাপায় এতিয়া ইয়াৰ পিছত গৈ আছোঁ আমি কিনৰম ৱাটাৰফল নে কি এইটো নামটো মুখত নাহে জিভাত নুখুধে সকলোৱে বুজি পাব বাকী বলকচোন কিনৰমৰ ভিউটো দেখাই আছোঁ ওপৰৰ পৰা কিন্তু ওপৰৰ পৰা নামি থাকোঁতে ভিউটো চাই পেলাই বহুত ভাল লাগিছে আৰু বাকীখিনি ওচৰত গৈ পেলাই ফটোৰ ওচৰৰ পৰা দেখাই আছোঁ দেখা পাইছে ওপৰলৈকে যিমান চালেও ভাই হেঁপাহ নপলায় আৰু বৰ্তমান আছোঁ কিনৰম ফল চাগে বহুতে আগতে আহিছে বা ভিডিঅ' বহুতে বনাইছে কিন্তু যিহেতু মই প্ৰথমবাৰৰ কাৰণে আহি আছোঁ চ' অকণমান দেখুৱাইছোঁ সকলোকে আৰু লগতে ভিডিঅ'টো এনেকৈ দিলে দেখা পায় একচুৱেলি গম পাইছেনে নাই আৰু ফিল্ডটো সঁচাকৈ আল্টিমেট ইয়াত আহিলেহে গম পাব সকলোৱে আৰু নিজে গাড়ী চলাই অহা ফিল্ডটো আৰু মজা মানে যিহেতু প্ৰথম মানে কি ক'ব উপায় নাই চ' কোনোবা আহিব খুজিলে কণ্টেক্ট কৰিব আছে মানুহ তো সাৱধানে লৈ আহিলেও গোটেইখিনি বস্তু চিনি পায় আৰু লগতে ময়ো চিনি আছোঁ লগতে কিনৰম ফল অকণমান নিজৰ লগতে আপোনালোকো দেখাইছোঁ তো সকলোৱে চাব পৰা চাগে অলমষ্ট 160-170 মান আহিলোঁ আৰু বাকীখিনি ঘূৰি যাবও আছে এতিয়া প্ৰায় 5টা বাজে আৰু বাকী বলকচোন কি হয় গম নাপাওঁ আৰু এইবোৰ দেখা পাইছেনে মাৰ্কেটবোৰ আছে ইয়াতে যদি কোনোবা কিবা খাব খোজে ল'ব পাৰে আহি পেলাই বহু দূৰ বাকী আছে আৰু যাবৰ কাৰণে চ' সদায় কৃপা ৰাখিব বাবা বহুত ৰাইড কৰিব আছে প্লেন কৰি থৈছোঁ বহুতখিনি যদিও ছাকচেছ হ'ব পৰা নাই এতিয়ালৈকে কিন্তু ষ্টিল আশা বহুত আছে সপোন বহুত ডাঙৰ চ' তাৰ মতে কৰি গৈ আছোঁ বাকী এনেকুৱা ভাবি আছোঁ কিছুমান ড্ৰিম বা প্লেন কিছুমান মনত আছে ত' বহুত সোনকালে এইবোৰ এক্সিকিউট কৰি আছোঁ যদি কোনোবা ত' মিছ নকৰিব ফ'ল' কৰিবৰ কাৰণে ফ'ল' কৰি ল'ব সকলোৱে দেই ত' থেংক ইউ আৰু এয়া পানী আছে বাংলাদেশ যাই পেলাই বানপানী হৈ আছে বৰ্তমান
আৰু বৰ্তমান আহি পালোঁ আৰুৱা কেব। ইয়াত মই আগতে এবাৰ আহিছোঁ, সেইটো কাৰণে আজি আৰু উঠি যোৱা নাই, বহুত উঠিবলগীয়া এনেকৈ গৈ পেলাই ভালেখিনি। চ' তেনেকৈ অকণমান ৰখিছোঁ ইয়াতে। বাকী ইয়াৰ পৰা গৈ নেক্সট কি হ'ব গোটেইখিনি গম পাব চাগে। আজিও বেলেগ ক'তো যোৱা নহয়, মে বি এইটো ভিডিঅ' ইয়াতে শেষ কৰিব পাৰোঁ, কিন্তু অকণমান ৰাস্তাৰ বিউটি হওক গোটেইখিনি বস্তু দেখাম বুলি। আৰু যদি ভিডিঅ' ভাল লাগিলে আপোনালোকৰ চাই পেলাই, তেতিয়াহ'লে অকণমান লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, নে কি কয়? থেংক ইউ। সময় চাগে গম পাইছে 8টা বাজিল প্ৰায়, আৰু এতিয়া শ্বিলং পালোঁহে, আৰু প্ৰায় 2 ঘণ্টামান সময় লাগিব চাগে ইয়াৰ পৰা। আৰু বিৰাট প্ৰয়োজন আছিলে, কাৰণ বহুত দূৰ হ'ল, একো খোৱা নাছিলোঁ। ত' চাহ একাপ খালোঁ। আৰু বৰ্তমান শ্বিলং এতিয়া 8টা বাজিলে, আৰু প্ৰায় 2 ঘণ্টামান আৰু বাট আছে চাগে, 100-120 মান হ'ব। চ' বাকী আপডেট